আজি প্ৰেয়সীক এৰি থৈ তোমাৰ কাষলৈ আহিছোঁ। কি আছে সোনকালে কোৱা। অলপ পিছতে মই উভতি যাবগৈ লাগিব। মনত পেলোৱাটো কথা নাছিল পুনৰ, সংগ লোৱাৰটো বাহিৰত নিয়মৰ। আজি নকবা প্ৰেম আৰু বিশ্বাসৰ কথা, নকবা অন্তৰ আৰু আত্মাৰ মিলনৰ কথা। মই সকলো সুধিছিলোঁ তাহানিতে, তুমি মাথো গুৰুত্বহীনতাত ভোগালা। আজি নুসুধিবা সুখ আৰু দুখৰ কথা, নুসুধিবা প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ অনিশ্চয়তাৰ কথা। মই সকলো কৈছিলোঁ তাহানিতে, তুমি মাথোন সমাপ্যৰ পথ দেখুৱালা। নদী আৰু বালিৰ সম্পৰ্কৰ কথা পতাৰ দিন এতিয়া আৰু নাই। গছ আৰু বতাহৰ আত্মীয়তাৰ কথাও শেষ হ'ল কেতিয়াবাই। তোমাৰ হৃদয়ৰ পৰা মোক বহিষ্কাৰ কৰাৰ পাছতে ময়ো মোৰ হৃদয়ত নিষিদ্ধ কৰি ল'লোঁ তোমাক। তোমাৰ সৌন্দৰ্যৰ মোহৰ মেৰে মোক মেৰিয়াই পেলাব নোৱাৰাকৈ বৰ আখৰেৰে নিজক গঢ় দি তোমাৰ ওচৰলৈ আহিছোঁ আজি। তোমাৰ শৰীৰৰ আকৰ্ষিত গোন্ধটোৱে মোক কব্জা কৰি ল'ব নোৱাৰাকৈ বহু জটিলতাৰে নিজকে প্ৰস্তুত কৰি তোমাৰ ওচৰলৈ আহিছোঁ আজি। কি আছে সোনকালে কোৱা। অলপ পাছতেই মই যাবগৈ লাগিব। তুমি দুখ কৰিছা, নকৰিবা। তোমাৰ দুখৰ ভৰ কান্ধত লৈ মূৰৰ পৰা পিঠিলৈ হাত বোলাবলৈ আজি মোৰ হাত দুখন বৰকৈ কঁপিব। চুই চোৱাৰ আকাংক্ষা মৃত্যু হোৱাৰ বাবে। তুমি কান্দিছা, নাকান্দিবা। আজি তোমাৰ সকলো মচি দিবলৈ মোৰ হাতত তাহানিৰ সান্তনাৰ ৰুমালখন নাই। চকুপানীবোৰ তুমি নিজেই মচি ল'ব লাগিব, তাহানি মই মচি লোৱাৰ দৰে। মই যাওঁগৈ দিয়া, তুমিও যোৱাগৈ। অনুৰোধ কৰিছোঁ, পিছফালৰ পৰা ৰবা বুলি নকবা। মই কোৱাৰ সময়তো তুমি থমকি নৰলা। আজি ময়ো ৰ'ব নোৱাৰিম। প্ৰেয়সী ৰৈ আছে মোলৈ, কাৰণ তুমিতো এতিয়া মোৰ প্ৰাক্তন প্ৰেয়সী।